নমস্কাৰ, আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ বাবে যিসকলে কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে এইটো ভিডিঅ' অতিকৈ গুৰুত্বপূৰ্ণ। হয়তো আপোনালোকে থাম্বনেইলখনত দেখিছেই, হাৰ্থক জুবিনদাৰ ওপৰত বিশেষ প্ৰশ্ন কেইটামান লৈ আহিছোঁ। সেয়ে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। যদি আপোনালোকে চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ এনেধৰণৰ প্ৰশ্ন উত্তৰ আপোনালোকলৈ এইটো চেনেলতে পাই থাকিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথমটো প্ৰশ্ন হৈছে, জুবিন গাৰ্গ কিমান চনত জন্ম হৈছিল? অপশ্যন এ 1972 চনত, অপশ্যন বি 1961 চনত, অপশ্যন চি 1973 চনত, অপশ্যন ডি 1970 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ 1972 চনত। আকৌ দ্বিতীয় কুৱেশ্যনটো হৈছে, জুবিন গাৰ্গ কোন ঠাইত জন্ম হৈছিল? অপশ্যন এ দিহিং, অপশ্যন বি তেজপুৰ, অপশ্যন চি গুৱাহাটী, অপশ্যন ডি শিৱসাগৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ দিহিং। আকৌ নেক্সট কুৱেশ্যনটো হৈছে, জুবিন গাৰ্গ তলৰ কোন নামেৰে জনা যায়? অপশ্যন এ ৰকষ্টাৰ অৱ অসম, বি ৰকষ্টাৰ অৱ ইণ্ডিয়া, অপশ্যন চি নাইটিংগেল অৱ অসম, অপশ্যন ডি অসমৰ লোকনায়ক। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ ৰকষ্টাৰ অৱ অসম। আপোনালোকৰ বাবে এইটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। জুবিন গাৰ্গ প্ৰথম এলবামটোৰ নাম কি আছিল? জুবিন গাৰ্গৰ প্ৰথম এলবামটোৰ নাম কি আছিল? অপশ্যন এ অনামিকা, অপশ্যন বি মন যায়, অপশ্যন চি ৰামধেনু, অপশ্যন ডি চিনাকি। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ অনামিকা। আকৌ নেক্সট কুৱেশ্যনটো হৈছে, নিশা নিশা নিপাত গীতটো কোন গায়কে গাইছিল? অপশ্যন এ ভূপেন হাজৰিকা, অপশ্যন বি জুবিন গাৰ্গ, অপশ্যন চি খগেন মহন্ত, অপশ্যন ডি জয়ন্ত হাজৰিকা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি জুবিন গাৰ্গ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে, জুবিন গাৰ্গ কোন ধৰণৰ বাদ্যযন্ত্ৰৰ বিশেষ দক্ষ? অপশ্যন এ গীটাৰ, অপশ্যন বি ড্ৰাম, অপশ্যন চি বাঁহী, অপশ্যন ডি ৰীনা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ গীটাৰ। আজি শেষৰ প্ৰশ্নটো হৈছে, জুবিন গাৰ্গে কিমানটা ভাষাত গীত গাইছিল? অপশ্যন এ 25টা, অপশ্যন বি 36টা, অপশ্যন চি 40টা, অপশ্যন ডি 50টা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি 40টা। আৰু লগতে আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ এনেধৰণৰ প্ৰশ্ন আপোনালোকে জীৱন যুদ্ধ এডুকেশ্যন চেনেলটোলৈ সকলোৱে পাই থাকিব। আৰু সেয়েহে সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ।